আৰু এবাৰ বাজেট কিমান আছে 40 লাখ টকাৰ বাজেট শুনা পালে এবাৰ আচুৰ্য বৰপাত্ৰ সিংগাৰ আহিব তাৰ মানে এইটো হৈছে আমাৰ সূৰ্য পাহাৰ আমি ইয়াতে কি বুলি কয় বিদেশৰ পৰা মানুহ আহে নেকি কোনোবা আমি তোমালোক ধন্যবাদ জনাইছোঁ অৰ্পিত হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অৰ্পিত ব্লগছ চ' গাইজ আজি আছোঁ মই ইপিনে চাব পাৰে তৰণীৰ ৰাসত আছোঁ আৰু এতিয়া তাৰমানে কেনেকুৱা কি প্ৰস্তুতি হৈ আছে এইবিলাক আপোনালোকক দেখাই আছোঁ আৰু ইপিনে বিকাশ দা আছে নিজাম ভাই আছে আৰু আজি ভিডিঅ'টো পুৰা চাই থাকক মানে এনেকুৱা ভিডিঅ' আজিলৈকে কিজানি কোনো বনোৱা নাই তাৰমানে ৰাসত আহি পেলাই বনায় কিন্তু আমি ৰাসৰ আগত আহিছোঁ আৰু কেনেকুৱা কি কিমান বাজেট কি গোটেইখিনি সুধি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইজ ইপিনে আমি আহি আছোঁ য'ত মেইন মেলা হয় এতিয়া তাতে আহিছোঁ তাৰে পিছত মই সেইখিনি দেখাই আছোঁ আৰু এইবিলাখনত বহুত কিবা কিবি মানে এইবিলাক বস্তু বনাই আছে ইয়াতে এতিয়া বৰ্তমান মানুহ একদম কম দেখিছে কিন্তু যিদিনা ৰাস ষ্টাৰ্ট হ'ব সেইদিনা আপোনালোকে দেখা পাব যি ঠেলা আছে কেনেকুৱা কি হ'ব আৰু এইপিনে চাওক কিবা কিবি এইবিলাক চেল্ফি পইণ্ট বনাই আছে চাগে বাকী গম পাব গাইজ এতিয়া বৰ্তমান মানে য'ত মেলা হয় সেইখিনিত আছোঁ কিন্তু মেলা এতিয়া চাব পাৰে পুৰা খালী হৈ আছে খালী হ'লেও আমি খালী হ'লে এটা বস্তু কওঁ এয়াৰপৰ্ট গেট এটা হ'ব পুৰা কাম চলি আছে আৰু লগতে তোমাৰ যিটো এই ৰাস্তা গোটেই দোকান হ'ব মানুহ যোগ দি থৈ গৈছে কাৰ ক'ত দোকান হ'ব আৰু ফৰ্ম ফিল আপ কৰিব লাগে এটা নিয়ম আছে কোনোবা যদি দোকান দিয়ে মানে ফৰ্ম এখন দিব ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি ইয়াতে দোকান দিব পাৰিব ইয়াতে আপোনালোকে কেঁকৰা পৰা কিবা কিবি চব খাব পাৰিব ইয়াতে দোকান হ'ব আৰু লাষ্ট মাথাত একদম লাষ্টত দেখি গাইজ এতিয়া চাব পাৰে কি মজা একদম বতাহ চতাহ দি আছে কিন্তু আৰু কোন তাৰিখৰ পৰা ৰাস ষ্টাৰ্ট হ'ব 7 তাৰিখৰ পৰা তাৰমানে ইয়াতে এনেকুৱা ভিৰ হ'ব গাইজ আপোনালোকে দেখা পাব কিন্তু আজি পুৰা একদম আজি মজা কৰি আছোঁ আৰু অলপমান চাই লওক কেনেকুৱা কি এটা সৰু ভিডিঅ'ত আপোনালোকক দেখাই দিম আৰু এটা লাইফ ষ্টাইল ভিডিঅ' হ'ব আজি গাইজ এই গাইজ তাতে যিহেতু একো বৰ্তমান এনেকুৱা পেণ্ডেল চেণ্ডেল হোৱা নাই তো এতিয়া মই ইয়াতে দেখাই দিওঁ কেনেকুৱা কি হ'ব আৰু এইটো আৰিমত্ত গড়ৰ আকাৰত কিবা পাহাৰ বনাব বোলে আৰু এইপিনে কিবা কিবি কাম চলি আছে গোটেইখিনি দেখাই দিওঁ তো গাইজ এইপিনে চাব পাৰে কিবা কিবি হৈছে দাদা এইটো কি হৈছে ন পানী ওলাব কিবা কিবি আৰু ইয়াতে কিমান দিন হ'ল কাম কৰা আপোনাৰ আজি আছে ন দিয়ক তেতিয়াহ'লে আৰু ৰাস কোনদিনাৰ পৰা ন 7 তাৰিখৰ পৰা ৰাস আৰু 6 তাৰিখে তামাম বোমা মাৰিব আৰু এতিয়া মই অলপমান দেখাই আছোঁ এইটো বস্তু কেনেকুৱা কি হ'ব মই এইটো অলপ দেখাই দিওঁ তো গাইজ ইপিনে চাব পাৰে ইয়াতে মূৰ্তি চূৰ্তিৰ কাম কৰি আছে দাদা আপোনালোকে ক'ৰ পৰা আহিছে হা কোকৰাঝাৰ আৰু আপুনি বহুত কোচ বিয়াৰ পৰা আহিছে আৰু এইগিলা নতুনকৈ বনোৱা হ'ব নে এইগিলাও ৰিপেয়াৰিং কৰা হ'ব অলপ যিগিলা অলপ বেছিকৈ বৈ আহিছে এইগিলা আৰু হেৰি কৰিব আৰু এইপিনে চাব পাৰে এইটো মন্দিৰটো আৰু ইয়াতে চব মূৰ্তিবিলাক ইয়াতে পুৰা লাইন কৰি লগাই দিব 7 তাৰিখে বাৰু একবাৰ আহিব চেষ্টা কৰিম এটা ভিডিঅ' এটা বনাম বহুত বোমা চোমা মাৰে সেইদিনা গোটেইখিনি কমিটিৰ মানুহ সুধি লওঁ ফাৰ্ষ্টতে আৰু এইপিনে চাব পাৰে এইটো হৈছে ৰাস মন্দিৰ আৰু ইয়াতে কিছুমান মূৰ্তি থোৱা আছে এইগিলা কিছুমান যিমান পাৰে ৰিপেয়াৰিং কৰিব বাৰু আৰু গাইজ ইয়াতে বোলে এইবাৰ 7টা নে 9টা চেল্ফি পইণ্টো হ'ব আৰু এইগিলাখান এতিয়াতে মানে চব কাম চলি আছে আমি যিহেতু কেইদিনমান আগত আহিলোঁ সেইকাৰণে কিছুমান বস্তু হোৱা নাই আৰু যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ আৰু কিমান কি বাজেটৰ কাম আৰু কমিটিৰ ওচৰত যাম এতিয়া তাৰমানে কোন ছিংগাৰ আহিব কি থিয়েটাৰ আহিব গোটেইখিনি আমি সোধোঁ এই গাইজ গোটেইখিনি আপোনালোকক দেখাই দিলোঁ কেনেকুৱা কি প্ৰস্তুতি হৈছে আৰু এতিয়া মানে জেঠাজন আছে তো তেখেতক সুধি লওঁ কেনেকুৱা কি এইবাৰ বাজেট কেনেকুৱা কি আৰু এইপিনে জেঠা এইবাৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমাৰ সুন্দৰ আমাৰ এইখন 1935 চনত স্থাপিত হৈছিল এতিয়ালৈকে সুন্দৰভাৱে চলি আছে ইয়াত কোনো ধৰণৰ বিশৃংখলা নাই প্ৰস্তুতি আমাৰ এতিয়ালৈকে তুংগত চলি আছে আৰু অহা 7 নৱেম্বৰৰ পৰা আমাৰ 9 দিনীয়া কাৰ্যসূচীৰে ইয়াত ৰাস অনুষ্ঠিত হ'ব আৰু এবাৰ বাজেট কিমান আছে 40 লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে থিয়েটাৰ কি থিয়েটাৰ আহিব নে এইবাৰ থিয়েটাৰ বৃন্দাবন থিয়েটাৰ আমাৰ ইয়াত প্ৰদৰ্শিত হ'ব আৰু ছিংগাৰ কোন কোন আহিব এইবাৰ ছিংগাৰ আচুৰ্য বৰপাত্ৰ আৰু শুনা পালে এইবাৰ আচুৰ্য বৰপাত্ৰ ছিংগাৰ আহিব আৰু বহুত কেইজন আহিব আৰু এইপিনে দাদা তাৰমানে এইটো কনচেপ্টটো লৈছে আৰিমত্ত গড়ৰ তাৰমানে কেনেকৈ মানে তাৰমানে এইটো হৈছে আমাৰ সূৰ্য পাহাৰ আমি আগফালে আমাৰ আৰিমত্ত গড় আছে এইটো সূৰ্য পাহাৰৰ আৰিত আমি তাৰমানে এইবাৰ এইটো এটা পৰিকল্পনা কৰিছোঁ এটা মণ্ডপ বনোৱাৰ কাৰণে আৰু আমাৰ আগফালে আমাৰ যিটো আমাৰ ঐতিহ্যমণ্ডিত আমাৰ অসমৰে গৌৰৱ আৰিমত্ত গড়টো প্ৰায় নিশ্চিহ্ন হোৱাৰ অৱস্থাত গতিকে আমি চৰকাৰী পক্ষক আমি আহ্বান জনাইছোঁ আমি প্ৰশাসনিক বিষয়াসকলক আমি আহ্বান জনাইছোঁ যে এই গড়টো সুৰক্ষা কৰাৰ স্বাৰ্থত আমি এইবাৰ 12 ৰাস মহোৎসৱৰ জৰিয়তে এইটো এটা আমি প্ৰদৰ্শন কৰিবলৈ বিচাৰিছোঁ যাতে এই গড়টো সুৰক্ষিত হয়
অলপমান আগতে আপোনালোকক কৈ আছিলোঁ যে এইটো আৰিমত্ত গড়ৰ আকাৰত, কিন্তু এইটো সূৰ্য পাহাৰৰ আকাৰত আৰিমত্ত গড়টো হ'ব এই সিফালে ছাইডৰ ফালে হ'ব। আৰু যোৱা বছৰ আপোনালোকে গম পায় ডিম্পুদাও আহি পেলাই ইয়াতে ভিডিঅ' বনাই থৈ গৈছে। দাদা ইয়াতে কি বুলি কয় বিদেশৰ পৰা মানুহ আহে নেকি কোনোবা? আহে বিদেশৰ পৰা আহে। আমাৰ ভূটান আছে আমাৰ ওচৰতে, নেপাল, আমাৰ ছুইজাৰলেণ্ডৰ পৰা মানুহ আহি আমাৰ ইয়াতে ৰাস চাই গৈছে। গতিকে ইয়াতে ভিন্ন দেশৰ পৰা আহি মানুহে আমাৰ ইয়াতে ৰাস চাই গৈছে। আপোনালোকে গম পালে 7 তাৰিখৰ পৰা ৰাস আৰম্ভ হ'ব। আৰু দাদা কিবা কিবি ক'ব খুজি আছে দাদা? আমি তোমালোকক ধন্যবাদ জনাইছোঁ অৰ্পিত। তোমালোকে আৰু আগুৱাই যোৱা। তোমালোকৰ ইউটিউব চেনেলক আমি আশা ৰাখিছোঁ অসমবাসী ৰাইজে আঁকোৱালি ল'ব। ডিম্পুবোৰক যেনেকুৱা আঁকোৱালি লৈছে অসমবাসী ৰাইজে, তোমালোকৰ ইউটিউব চেনেলটো যাতে প্ৰত্যেকেই আমাৰ অসমবাসীয়ে যাতে ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু শ্বেয়াৰ কৰে, আমি অনুৰোধ ৰাখিছোঁ। আৰু ভৱিষ্যত দিনতো তোমালোকৰ আমাক সহযোগিতা প্ৰয়োজন হ'ব। 7 তাৰিখৰ পৰা যিহেতু 15 তাৰিখলৈকে আমাৰ ৰাস মহোৎসৱ চলিব, তাত তোমালোকৰ সহযোগিতা, সক্ৰিয় সহযোগিতা আমি কামনা কৰিছোঁ। তো দাদা ধন্যবাদ।